Hey friends, কি খবৰ? ভালে আছেনে বাৰু? মই মনালিছাই সুইট বনালৈ আপোনালোক সকলোকে আকবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এবিধ পৰঠা, যিটো মই বুটৰ দালি পুৰ দি বনাইছোঁ। খাবলৈ খুব টেষ্টি হয় আৰু বহুত কম সময়তে হৈ যায়, বহুত বেছি বস্তুৰ প্ৰয়োজন নহয়। তেন্তে এতিয়া দেৰি নকৰি আহকচোন আমি ৰেচিপিটো চাই লওঁ। ৰেচিপিটো চোৱাৰ আগত এইখিনিতে মই অন্য এটা কথা কওঁ। মই এনেকুৱা প্ৰচেছতে ইয়াৰ আগত এটা মচুৰ দালি পুৰ দি বনোৱা ৰুটিৰ ৰেচিপি শ্বেয়াৰ কৰিছিলোঁ। আপোনালোকে যদি চোৱা নাই চাব, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। বুটৰ দালি 1.5 কাপ জোখৰ লৈছোঁ আৰু 2 ঘণ্টামান তিয়াই থৈ কুকাৰত 2টা চিটি দি বইল কৰি লৈছোঁ। এইফালে এখিলা তেজপাত লৈছোঁ, এটা মিডিয়াম চাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, এটা জলকীয়া লৈছোঁ আৰু কেইফুটামান নহৰু এটুকুৰা আদা খুন্দনাত খুন্দি লৈছোঁ। শুকান মছলাৰ ভিতৰত এয়া আধা চামুচ জিৰা গুড়া, আধা চামুচ ধনিয়া গুড়া, কেইটামান গোটা জিৰা আৰু কেইটামান অজৱাইন লৈছোঁ, জনি। আৰু এইফালে আটাটো মই মাখি থৈছোঁ। আজি মই আটা মাখাটো দেখুওৱা নাই, ইয়াৰ আগত মই দেখুৱাইছোঁ এটা ভিডিঅ'ত। এয়া মই ইয়াতে অলপমান নিমখ আৰু কেইটামান অজৱাইন দি গৰম পানীৰে আটাটো ভালকৈ এয়া কোমলকৈ মাখি লৈছোঁ আৰু এতিয়া আধা ঘণ্টাৰ বাবে ঢাকি থৈ দিম। এইফালে এটা মিক্সি বাতি ল'লোঁ আৰু তাতে মই এই বুট দালিখিনি দি দিছোঁ। মই মিক্সি ব্যৱহাৰ কৰিছোঁ, আপোনালোকে কিন্তু মিক্সি ব্যৱহাৰ নকৰিলেও বুট দালিটো মিহি কৰি ল'ব পাৰিব। এখন কাঁহীত বুট দালিখিনি লৈ ভালকৈ বাতি বা এয়া দেখিছেনে কিমান ধুনীয়াকৈ মিহি হৈছে। আপোনালোকে বাতি বা গিলাচেৰে কাঁহীখনত লৈ ভালকৈ তেনেকৈ হেঁচি গোটেইখিনি পিচি লোৱাৰ দৰে কৰিব পাৰে, নাইবা পটা থাকিলে পটাটো কৰি ল'ব পাৰিব। মই ইয়াত মিক্সি ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনিত মই একো নিদিওঁ, এনেকৈয়ে খুন্দি ল'ম। এয়া চাওকচোন, এয়া হৈ গ'ল। আৰু এতিয়া এইখিনি বাতি এটাত উলিয়াই লৈছোঁ। এইফালে গেছত এটা কেৰাহী উঠাই দিলোঁ আৰু কেৰাহীটো গৰম হোৱাত প্ৰয়োজন মতে মিঠাতেল দিছোঁ। আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে। তেল গৰম হোৱাত ইয়াতে মই জিৰা, তেজপাত আৰু জলকীয়া দি দিছোঁ আৰু জনিও দি দিছোঁ আৰু ভালকৈ গোটেইখিনি এনেকৈ লৰাই লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিছোঁ, তাৰপিছত নহৰু আদাখিনিও দি দিলোঁ আৰু গোটেইখিনি ভালকৈ ভাজি লৈছোঁ আৰু শুকান মছলাখিনিও দি দিলোঁ ইয়াতে আৰু অলপমান হালধি দিছোঁ আৰু অলপমান নিমখ দিছোঁ। নিমখটো আপোনালোকে নিজে চাই ল'ব, কাৰণ বইল কৰোঁতেও নিমখ দিয়া যায়। আৰু এতিয়া গোটেইখিনি ভালকৈ ভাজি ইয়াতে মই বুট দালিখিনি দি দিলোঁ আৰু গোটেইখিনি ভালকৈ লৰাইছোঁ। এয়া মছলাখিনিত দালিখিনি খুব ভালকৈ মিক্স কৰি ল'ব লাগিব। জুইৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব, নহ'লে জ্বলি যাব আৰু জ্বলি গ'লে গোন্ধটো ভাল নালাগিব খাবলৈ। এয়া খুব ভালকৈ এনেকৈ লৰাই ভাজি থাকিব লাগিব, যাতে তলত লাগি নাযায়। এয়া হৈ গৈছে। এয়া এতিয়া এখন প্লেটত মই এইখিনি নমাই লৈছোঁ আৰু এইফালে এয়া আধা ঘণ্টাৰ পিছত এতিয়া এই আটাখিনি আকৌ এবাৰ এনেকৈ অলপ মাখি এতিয়া মই ইয়াৰে এটা পেৰা বনাই ল'ম ৰুটি বা পৰঠা বনাবৰ কাৰণে। এয়া হৈ গ'ল। এতিয়া এইটো চাওকচোন, মই এতিয়া এইটো এনেকৈ এটা বাতিৰ নিচিনাকৈ কাষটো এনেকৈ বহলাই দিছোঁ, চাৰিও কাষটো বহলাই দিছোঁ। মাজৰখিনি কিন্তু মই পাতল কৰা নাই, দেখিছে চাগে। এয়া আৰু ইয়াত এতিয়া মই নিজৰ আন্দাজত দালি ভৰাই লৈছোঁ পেৰাটোৰ জোখত আৰু ছাইডকেইটা এনেকৈ জপাই দিছোঁ আৰু মাজলৈ টানি আনিছোঁ। এয়া আৰু এতিয়া শুকান আটা দি লৈছোঁ আৰু খুব সাৱধানেৰে এয়া বেলিছোঁ। বেছি হেঁচা নাই, মানে বেছি প্ৰেছ কৰিব নালাগে, খুব ওপৰে বেলিব লাগিব, নহ'লে দালিটো ফাটি বাহিৰলৈ ওলাই আহিব। এয়া আৰু বহুত বেছি পাতল কৰা নাই। এয়া দেখিছে, ঠিক একেদৰে মই আৰু এটা এনেকৈ বনাই দেখাইছোঁ। এয়া চাওকচোন। ঠিক একেদৰেই কৰিব লাগিব আৰু বেলুতেও ঠিক একেদৰেই বেলিছোঁ। এয়া দেখিছেনে, এয়া হৈ
হৈ গ'ল তেনেকৈ আটাইখিনি বেলি ল'ম এইফালে গেছত ফ্ৰাই পেন বহাই দিছোঁ আৰু ফ্ৰাই পেনখন গৰম হোৱাত মই পৰঠাখন দি দিছোঁ আৰু অলপমান সাইডে সাইডে ঘিউ ব্যৱহাৰ কৰিছোঁ আপোনালোকে বাটাৰ বা ৰিফাইন তেল ব্যৱহাৰ কৰিব পাৰে এয়া ৰুটিখন ভালকৈ সিজিছে পৰঠাখন হৈ গ'ল আৰু তেনেকৈ এবাৰ মই আগতীয়াকৈ অলপমান তেল দি দিছোঁ আৰু এতিয়া মই আনখন পৰঠা তেনেকৈ ফ্ৰাই কৰি ল'ম এয়া এইখনো সিজি উঠিছে দুইটা সাইডে তেনেকৈ আটাইখিনি কৰি ল'ম এয়া বুট দালিৰ পৰঠা ৰেডি হৈ গ'ল খাবলৈ খুবেই বেছি ভাল হয় আৰু খুব কম সময়তে হৈ যায় বহুত বেছি বস্তুৰ প্ৰয়োজন নহয় আৰু বহুত বেছি সময়ৰো প্ৰয়োজন নহয় আৰু ইমান বেছি খাবলৈ টেষ্টি হয় এয়া চাওকচোন মই এয়া এখন আপোনালোকক এনেকৈ ফালি দেখুৱাইছোঁ খুব কোমল হয় সফট হয় আৰু বিৰাটেই টেষ্টি হয় ইয়া দেখিছেনে দালিবোৰ ভিতৰত বহুত ধুনীয়াকৈ সোমাই থাকে আৰু সেই খাবলৈ বহুত বেছি ভাল লাগে আপোনালোকে যদি এনেকৈ আগতে নাই খোৱা তেন্তে এবাৰ খাই চাবচোন আৰু আশা কৰিছোঁ আপোনালোকৰ ভালেই লাগিব আৰু ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ চোৱাসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰাৰ লগতে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই যায় তেন্তে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে তেতিয়ালৈ সকলো ভালে থাকিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ